হাতত মোৰ কেৰি বেগ আৰু তাৰ ভিতৰত আছে কিবা এটা। পিছে মোৰ লগতে মা আৰু দেউতাৰ মুখত ইমান হাঁহি কিয় জানেনে? মাক এইটো হেপী মাদাৰ্ছ ডে বুলি দি দিলোঁ। নমস্কাৰ, মই চিৰঞ্জীৱ। গোটেইটো নাম চিৰঞ্জীৱ নাথ, যাৰ নামত এই ইউটিউব চেনেলটো আছে আৰু যোনে য'তে ত'তে ভিডিঅ' কৰি থাকে দেই। ৰ'ব, যদি ভাবিছে পইচাৰ লেবেল দিয়া বুলি, তেনেহ'লে ইউ আৰ ভেৰি ভেৰি ৰং। সৰুৰে পৰা এটা সপোন আছিলে, যেনেকৈ সকলোৰে থাকে, যে ডাঙৰ হ'লে নিজে ইনকাম কৰি মা দেউতাক কিবা এটা গিফ্ট দিম। এতিয়া যেনেকৈ মেকুৰীজনীয়ে মোক ইগন'ৰ কৰি দিলে, ঠিক তেনেদৰে আপোনালোকে আৰু ময়ো এটা ৱৰ্ড ইগন'ৰ কৰি দিওঁ, ইম'চনেল। কাৰণ আজি মাদাৰ্ছ ডে, অৰ্থাৎ মাতৃ দিৱস। এতিয়া বিচৰা হয় মই ভিডিঅ'টো অলপ ইম'চনেল বা দুখ লগা বনাব পাৰিলোঁ হয়, ঠিক এনেদৰে। কিন্তু মই আকৌ সেই ভকত নহয় দেই। বলক ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ আজিৰ দিনটো। মাদাৰ্ছ ডে নে কি ডে আজি মই একোৱে গম পোৱা নাছিলোঁ। ৰাতিপুৱা শুই উঠি চিধাই মই টেবুলত কি যে ভাল ল'ৰা। এইষাৰ কথা যদি আপুনি ক'বলৈ লৈছিলে তেনেহ'লে ৰ'ব, কেৱল 5 ছেকেণ্ডৰ কাম। যদি ভাবিছে ই কি ক'লে, ৰ'ব গম পাব এতিয়া। হেল্ল', ভালে আছা? এক্টিং বোলা বস্তুটো আপোনালোকে গম পাই চাগে। গাটো ধুই থাকোঁতে হঠাৎ মাথাত আহিলে কিবা এটা হ'লেওতো আছে আজি। তেনেতে মাত এটা আহিলে। সেই বোলে কাপোৰ কানি পিন্ধি চিধাই বাহিৰলৈ গ'লোঁ। বোলো আমাৰ সূৰ্য মামা আজি বা কিমান উগ্ৰ। এই টিকাফাটা ৰ'দত বোলো বাহিৰত যাব নোৱাৰি দেই। ভাবিছিলোঁ মা আৰু দেউতালৈ গিফ্ট কিনিব যাম, হয়তো এই বাইকখনত নহ'লে সেই গাড়ীখনত। কেমেৰাৰ পিছত পিছে ভণ্টি আছে দেই। খোলা পৰি যাওঁ ৰ'দৰ পৰা বাচিবলৈ মই ৰেডি। এতিয়া ভণ্টি আৰু মই লগ লাগিলে পগলামি নহ'বনে বাৰু? গতিকে এই আপোনালোকৰ চকুৰ আগত বেছি ৰ'দ দি দিলে, এই বেয়া কৰি দিলে শালিকাকেইটাই, বেয়া কৰি দিলে। আমাৰ মাতাশ্ৰী আহি পালে নাৰ্চেছ ডে চেলিব্ৰেট কৰি। আচল মজাটো পিছে এতিয়া আহিব, কাৰণ মা এতিয়া ঘৰতে থাকিব আৰু মই গিফ্ট কিনি আনিম গম নোপোৱাকৈ। সেই বোলে প্ৰথমে মই চাহ বনাব ল'লোঁ। মগজটো খোল খোৱা নাই যে, সেইকাৰণে। চেনি কোনে কমাই খায়? কমেণ্টত এবাৰ মই চেনি কমাই খাওঁ বুলি লিখি দিলে বেয়া নাপাওঁ দেই। পিছে এইখিনিতে এটা কথা, যদি এতিয়ালৈ আপুনি আমাৰ চেনেলৰ মেম্বাৰে হোৱা নাই, বেয়া কথা দেই। যিমান পাৰে সোনকালে এই শুভ কামটো কৰি দিয়ক। কৰিলেনে? থেংক ইউ দেই। মোৰ চাহ বনোৱা ষ্টাইল আকৌ জোকাৰি তাতে যদি 10-15টামান উতল দিয়ে, খাবলৈ বৰ ধুনীয়া হয়। ঠিক আছে, এতিয়া চাহ খাব লাগে। চাহৰ লগত বিস্কুটো লাগিবই ন? আমাৰতো কাটা বিস্কুটে চলে আৰু তাতে চাহত যদি বিস্কুটটো জুবিয়াই নাখাওঁ, তেনেহ'লে এইটো খোৱা হ'লনে? এতিয়া বেছি পলম নকৰি আৰু আপোনালোকৰ ধৈৰ্যৰ সীমা নুজুখি চিধাই ওলালোঁ মালৈ গিফ্ট কিনিব। মা মই যাওঁ দেই। যাওঁ ফটাফট আহোগৈ কামটো কৰি। এতিয়া আপোনাৰ ৰ'দটো কমিলে বাৰু, তেও মই মানে গাড়ীখন লৈ যাম বুলি ভাবিছোঁ, কাৰণ গাড়ীখন নিলে মই কোলা নপৰিম। যদি ভিডিঅ'টোৰ আৰম্ভণিখিনি মনত আছে, তেনেহ'লে মই কৈছিলোঁ যে য'তে ত'তে ভিডিঅ' কৰি থাকোঁ। সেই বুলিয়ে গেটখন বন্ধ কৰাও দেখাম বোলো, আৰু আপোনালোকেও চাওক। এতিয়া ঘৰত ভণ্টিৰ বাহিৰে কোনোৱে গম নোপোৱাকৈ মই গাড়ীত বহিলোহি। ক'ত যাম কি কৰিম শুনিয়ে লওক। তো এতিয়া ঘৰত গম নাপায়, মায়ে মানে গম নাপায়। মাক কৈছে যেনে ওলাই যাওঁ, মায়ে সুধিছে ক'ত যাওঁ, তো মই কোৱা নাই একো। বাকী এতিয়া গাড়ীখন আমাৰ যাবলৈ ৰেডি, ভুম কিন্তু ভুম নকৰে বাৰু, ধেমালি কৰিছোঁ। তো এতিয়া ফটাফট মই ভাবিছোঁ এটা স্মাৰ্ট ৱাটচকে দিওঁ মাক। দাদাক ফোন কৰিলোঁ, দাদাটোৱে কৈছে আছে দোকানতে আহি যোৱা, তো তালৈ গৈ আছোঁ এতিয়া। গতিকে দেৰি নকৰি ফটাফট গাড়ীখন লৈ এবাৰ সিফালে এবাৰ ইফালে ঘূৰি গৈ থাকোঁতেই দেখা পালোঁ ধুনীয়া এটা ছানছেট। এতিয়া কথাটো হ'ল যে আপোনালোকে যদি মোৰ মিনি ব্লগ চাই, তেনেহ'লে গম পাব যে কিবা এটা কাম কৰিব যোৱাৰ আগত এই ল'ৰাটোৱে ছানছেটটো দেখিলে কিমান ভাল পায়। এতিয়া কিবা এটা কিনিম যেতিয়া টকাৰটো প্ৰয়োজন হ'বই, অপেক্ষা মাথো ওলাই দিয়ালৈ। ATMৰ পৰা পইচাটো ওলালোঁ, এতিয়া দোকানলৈ গৈ আছোঁ আমাৰ স্মাৰ্ট ৱাটচটো চাব। জানো এতিয়া পাওঁ নে নাপাওঁ, আছে বুলিতো কৈছিলে, কিন্তু এতিয়া মোৰ বাজেটৰ হিচাপত পাওঁ নে নাপাওঁ ঠিক নাই। বাকী আমাৰ মৰিগাঁও টাউন চাওক, আজি অলপ খালী আমাৰ মৰিগাঁৱত, কিন্তু দেওবাৰে এনেকুৱাই হয়। দাড়ি খোজাই নাজানো কি কৰি আছিলোঁ, হয়তো জানি বুজি নহ'লে লাজতে। লাজটোক বাদ দি ব্লগিং কৰি পালোহি আমাৰ মোবাইল বজাৰ, কিন্তু আহিলৈ দেখোঁ যে মালিকেই নাই। দাদাজন আহিলে, এতিয়া আছে বুলি কৈছে, কি হয় চাওঁ আৰু। ফাইনেলি পালোঁ দিয়ক। ৱাটচটো লৈ ল'লোঁ এইটো। বাকী এতিয়া অলপ পেকিং কৰিব লাগিব। পেকিং কৰিব যাওঁ দোকানখনত, চিনাকি দোকান। মোৰ লগতে আপোনালোকেও মাক ছাৰপ্ৰাইজ দিব পাৰিব, একেলগে দিম। গতিকে দেখাই লৈছোঁ দেই, যিহেতু আমি একেটা ফেমিলি। মই দিয়া মানে আপোনালোকেও দিয়া নে কি কৰে আইচ। মাৰ লৈকেতো কিবা এটা ল'লোঁ, এতিয়া দেউতালৈ কিবা এটা ল'ব আহিছোঁ, কিন্তু যোৱাৰ আগতে গাড়ীখন লক কৰি যোৱাটো কম্পালচৰি। মালৈতো স্মাৰ্ট ৱাটচটো ল'লোঁ, কিন্তু দেউতাক নিদিলে কথাটো বেয়া হ'ব। তো দেউতালৈ এটা চাৰ্ট লওঁ বুলি ভাবিছোঁ। আপোনালোকে ক'বচোন
মানে ভাল কৈছোঁ নে বেয়া কৰিছোঁ সেই বুলি চিধাই পালোগৈ কাপোৰৰ ছেকশ্যনত কিন্তু আহি পাই দেখিলোঁ এয়া দেখিছেনে ফুটা সেইকাৰণে বেলেগ বিচাৰিব ধৰিলোঁ য'ত ফুটা নাই তেনেকৈ অ'ত ত'ত বিচাৰি ফাইনেলি দুটামান চিলেক্ট কৰিলোঁ ৰ'ব স্কিপ কৰিব নালাগে মই অফ কৰি দিছোঁ এতিয়া এটা কৰি ট্ৰাই কৰি আছোঁ লোৱাতটো দুটা ল'ম কিন্তু পচন্দ মোৰ গোটেইকেইটা হৈছে তাৰে ভিতৰত এই চাৰ্টটো অন টপ মানে বিৰাটেই ভাল লাগিছে মোৰ গতিকে সেইটোৰ লগতে আৰু এটা লৈ ওলাই দিলোঁ পেকিং কৰিবলৈ পেকিং কৰি হ'ল কিন্তু এতিয়াও মেইন ছাৰপ্ৰাইজটো আপোনালোকক কোৱাই নাই এতিয়া মই অলপ ৰ'ব গম পাব বুলি নকওঁ দিয়ক প্ৰায় চবৰে ওলাই হ'ল কাৰণ আজি মই মা দেউতা আৰু ভণ্টিক বাহিৰত খাবলৈ লৈ যাব ওলাইছোঁ ভণ্টিয়ে পিছে প্লেনটোত চামিল আছে দেই এতিয়া মই আজিকালিৰ ল'ৰা ছোৱালী কেৱল মোবাইলত ব্যস্ত বুলি কেনেকৈ কওকচোন ফাইনেলি এইফালে আমাৰ মা ৰেডি আহি থাকা হ'ব ইমান ষ্টাইল ক'ব নালাগে এতিয়া আমি গৈ আছোঁ খাবলৈ ধুনীয়াকৈ 2তলীয়া বিল্ডিঙৰ লিফ্টত উঠি সোমাই দিলোঁ আমি মৰিগাঁৱৰ কামাক্ষী ৰেষ্টুৰেণ্টখনত এতিয়া ভণ্টিয়ে কিবা এটা ইংগিত দি আছে কাৰণ তাই প্লেনটো জানে গতিকে মই পিটিককে তলৰ পৰা গিফ্ট কেইটা লৈ আনিলোগৈ যোনটো মাহঁতে এক্সপেক্টে কৰা নাছিলে গম পাবনো কেনেকৈ প্লেন মই কৰিছিলোঁ গিফ্ট পাই কেনেকুৱা লাগিছে খোলা এইটো মা ক'ব গ'লে একো আইডিয়া নাছিলে যে এনেকুৱা এটা ছাৰপ্ৰাইজ পাব বুলি এতিয়া আৰুনো কি হ'ব আনবক্সিং টাইম এতিয়া ভালকৈ দিছোঁ আকৌ হয় চাৰ্টটো কেনেকুৱা লাগিছে চাৰ্টটো ভাল লাগিছে ছাৰপ্ৰাইজ কেনেকুৱা লাগিলে বহুত হ'ল গিফ্ট চিফ্ট এতিয়া ৰেষ্টুৰেণ্ট আহিছোঁ খোৱাব নহ'বনে সেই পিনে দেউতাই মেনুখন চাই বলে পৰা নাই বৰ্তমান গিফ্ট দিলোঁ ছাৰপ্ৰাইজ হৈ গ'ল এইফালে সামৰিলে বস্তু এতিয়া দেউতাই মেনু চাই আছে মেনু তো মই এতিয়া অৰ্ডাৰটো দিওঁ কাৰণ মই আগতে আহিছোঁ জানো কোনটো ভাল লাগে কোনটো বেয়া লাগে অৰ্ডাৰটো দেখা পাইছেনে ঠিক আছে কেনেকুৱা লাগিছে যিমানে যি নহওক সদায় প্ৰথমতে কেলকুলেশ্যনটো কৰি ল'ব লাগে মোৰ মতে কাৰণ আগতে পাই থৈ দিছোঁ ফাইনেলি অৰ্ডাৰটো দিয়া গ'ল এতিয়া বনাই হ'লে মাহঁতে বোলে ৰেষ্টুৰেণ্টখন চাই লয় এবাৰ আৰু মই আপোনালোকক দেখাওঁ কি কয় কেনেকুৱা বনাইছে অনেষ্টলি ক'ব গ'লে মই যিমানবাৰ আহিছোঁ সিমানবাৰে ভাল পাইছোঁ আৰু এইটো মোৰ ব্যক্তিগত ফেভৰেট মানে পাৰ্চনেল ফেভৰেট মোক দেখাবলৈ আকৌ মই নিজকে পাহৰি নাযাওঁ দেই খাদ্য আহিবলৈ সময় আছে গতিকে তেতিয়ালৈ আমি আইচক্ৰীম খাই লওঁ পিছে গিফ্ট কেইটা এয়া আছিলে আৰু এয়া আমাৰ খানাও আহি পালে গোটেইকেইটা মোৰে চইচ তো ফাইনেলি আমাৰ খানা আহি পালে এইটো হৈছে বাটাৰ নান कढ़ाई पनीर कढ़ाई चिकेन वेज पुलाव পিঁয়াজ নেমু জলকীয়া এটা খাই দিলোঁ যেনেকৈ ঘৰত মাৰ ভগোৱাৰ দায়িত্ব তেনেকৈ সেয়াটো চবৰে ভাগত সমানে পৰে নাজানো কেনেকৈ এতিয়া খাব লাগে কিন্তু তাৰ আগতে কাম এটা পাহৰা যেন লাগিছে মা আৰু দেউতা হাতটো থ'লে ভণ্টি আৰু মই হাতটো থোৱা নাই এইফালে চাই দে অঁ বঢ়িয়া হাতটোতো ধুব লাগিব হাত নোধোৱাকৈ খাই নেকি হাত নোধোৱাকৈ খাই নেকি এতিয়া বেছি কথা নকওঁ খালি খাব লাগে আমাৰ আৰু চামুচ নচলে খালি দিয়ে খাব লাগে কিন্তু চবে চামুচ দি খোৱাত সন্মান বচাবলৈ ময়ো চামুচ দি খাব লগা হ'ল পেট ভৰাই খাই বৈ হাত মুখ ধুই চবৰে আজৰি আৰু লাহেকে আমি আজিৰ ব্লগটোৰ শেষৰ ফালে চাপিলোঁ কথা এটা ভাবি পিছে ভাল লাগিছে যে যিটো ভাবি আছিলোঁ সেইটো কৰিব পাৰিলোঁ লগতে আপোনালোককো দেখাব পাৰিলোঁ লোভীয়া প্ৰাণী যে দেখি ৰ'বই নোৱাৰিলোঁ গতিকে এইটো এটা আৰু সেইটো এটা লৈ ল'লোঁ পেক কৰি আৰু এতিয়া সকলো ঘৰা ঘৰি যাব লাগে আজিৰ কাৰণে সেইটো আছিল মোৰ এটা সৰুকৈ ভিডিঅ' যদি চাই ভাল পালে জনাব নাপাহৰিব আনিলে আমি খাই বৈ ওলাই দিলোঁ কেনেকুৱা লাগিলে ভালেই লাগিছে কেনেকুৱা লাগিল মা ভাল লাগিছে মাহঁতৰতো ভাল লাগিলে যদি আপোনালোকৰো ভাল লাগিলে তেনেহ'লে অলপমান মৰম দি ছাবস্ক্ৰাইবটো কৰি যাব দিয়ক বাই বাই